স্বাস্থ্য বিভাগৰ পৰা এতিয়া আপোনালোকে গম পাইছে বৰ্তমান বিশ্বত কৰোণা ভাইৰাছৰ ওপৰত কিমান মানুহ আক্ৰান্ত হৈছে আৰু সেইটোৰ ওপৰত অলপমান সজাগতা কৰিবৰ কাৰণে আহিলোঁ। সজাগতাটো তেনেধৰণৰ আমাক এতিয়াতো চৰকাৰে নিৰ্দেশ দিছে 21 দিন বন্ধ। সেই বন্ধ হিচাপে আমি কেনেদৰে সজাগ নাই কিন্তু আমি এইটো বুজি পোৱা নাই ঘৰত থাকি। গতিকে সেইখিনি কথা কেনেধৰণৰ হ'ব এতিয়া ধৰক প্ৰথমতে আহিলে আপুনি 21টা দিন ঘৰত কেনেদৰে থাকিব ঘৰত থাকিলে নহ'ব কাৰণ আমি এতিয়া গাঁও অঞ্চলত আছোঁ। গাঁও অঞ্চলত থাকিলে কি হয় ঘৰতে পাচলি আছে পুখুৰীত মাছ আছে আমি সেইখিনিকে ধৰি মেলি খাব পাৰোঁ থাকিব পাৰোঁ কিন্তু চহৰ অঞ্চলতো অসুবিধা আছে যে তেওঁলোকে চহৰ অঞ্চলৰ মানুহখিনি খোৱা বোৱা অসুবিধা হয়। গতিকে আমি চহৰ অঞ্চলে যদি মানিছে আমি গাঁও অঞ্চলতে মানিব কিয় নোৱাৰিম। আমি গাঁও অঞ্চলত ঘৰতে খোৱা বোৱাৰ ব্যৱস্থা আছে গতিকে আমি ঘৰতে থকাটো ভাল কৰিম আৰু সেইমতে ঘৰত থাকিব যাতে চাফ চিকুণ কৰি ৰাখে ঘৰত যাতে এতিয়া খোৱা বস্তু গম পাইছোঁ যে এতিয়া মাখিৰ পৰা ভাইৰাছটো বিয়পিছে গতিকে খোৱা বস্তুখিনি ঢাকি ৰখাটো ভাল কাৰণ মাখিৰ পৰা ইটো সিটোৰ পৰা ভাইৰাছটো বিয়পে। আৰু 2 নম্বৰৰ কথাটো হ'ল কি 2 নম্বৰতে আমি যদি ঘৰৰ ভিতৰত থাকি লৈ যাওঁ কিন্তু চৰকাৰৰ পৰা অৰ্ডাৰ আহিলে কি যে সমবায় চাউল দিছে তো সমবায়ত চাউল দিছে বুলি কোৱাৰ লগে লগে আমি ঘৰৰ গাঁৱৰ মানুহখিনি যদি জুম বান্ধি যাওঁ তালৈ সেই জুম বান্ধি যোৱাৰ পিছত যদি আমি তাতে ভিৰত যদি সোমাই যাওঁ সেই ভাইৰাছটোৰ প্ৰতি আমাৰ একো সুবিধাই নহ'ব কাৰণ তাৰ উল্টা আমাৰ ভাইৰাছটোৱে আমাক আক্ৰমণ কৰিব কাৰণ সেই ভিৰত আমি যোৱাটো ভাল নহয়। যাতে সমবায় দোকানলৈ গ'লেও আমি যাতে তাত দূৰত্ব বজাই ৰাখিব পাৰোঁ। সমবায় দোকানত আমি যাব লাগিব কাৰণ চাউল আনিবই লাগিব কিবা কৰিবই লাগিব গতিকে সেই সামাজিক দূৰত্ব যিটো আমি বজাই ৰাখিব লাগিব। হয় তাৰপিছতে 3 নম্বৰত আহিলে কি আমি যদি দূৰত্বটো বজাই ৰাখিব লাগিব 3 নম্বৰত আহিলে কি আমাৰ ঘৰৰ সকলোৰে পাছফালতে চাবোন আৰু পানী দেখা যায়। এতিয়া আমি ঘৰৰ আগফালত যাতে এটা পানী বাল্টি আৰু এটা চাবোন আছে ইয়াতে মই দেখিছোঁ এতিয়া এটা ভালেই হৈছে ইয়াতে পানী বাল্টি আছে দেখা দিব ইয়াতে মই দেখিছোঁ ইয়াতে এটা পানী আছে আৰু ইয়াত ব্যৱস্থা আছে আৰু চাবোনৰ ব্যৱস্থা আছে মই দেখি ভাল লাগিছে কাৰণ আমি আজি সজাগ হ'লে আমাৰ উঠি অহা প্ৰজন্ম সজাগ গতিকে সেই পানী বাল্টিটো দেখি মই আজি ভাল লাগিছে কাৰণ 3 নম্বৰৰ আমাৰ পদক্ষেপটো হৈছে কি যাতে আমি পাছফালে সাধাৰণতে পানী থাকে যদি আগফালে সৰুৰ পৰা কাম এটা কৰি আছোঁ ইমাৰ্জেঞ্চি ঘৰত কিবা এটা অসুবিধা হ'ল আমি পাছফালেদি গৈ কিনে হাতটো ধুই ভিতৰত সোমোৱালে যিমান সময় লাগিব আৰু সেইটো ইমাৰ্জেঞ্চিৰ সময়ত আমি মানসিকটো সেইটো নাহে যে আমি পাছফালে হাতটো ধুই সোমাওঁ যদি আগফালে পানীটো থাকে আমি আগফালে হাতটো ধুই সোমাই গুচি গ'লোঁ যদি আমাৰ চাফ চিকুণতা থাকিলে গতিকে সেইটো কাৰণে ভাল। গতিকে এটা ভাল কথা কি আমি আগফালে এটা পানী বাল্টি আৰু এটা চাবোন ৰখাটো ভাল কৰিম গতিকে সেই 3টা কথা যে আমি মানি চলোঁ আৰু যিমান পাৰোঁ আমি সামাজিক দূৰত্বটো বজাই ৰাখিব লাগিব আৰু এইটো ভাইৰাছ যিটো আহিছে আমাৰ অসমখনত বৰ্তমানলৈকে হোৱা নাই যদি হ'বলৈ হয় মানে এফালৰ পৰা ধ্বংস হ'ব কাৰণ বাহিৰত ইমান ধনী ধনী দেশবিলাকতো এতিয়া অৱস্থা ভয়ংকৰ হৈ গৈছে কাৰণ তাতে আমি এতিয়া দেখিবলৈ পাইছোঁ কোটি টকা খৰচ কৰিও কাৰণ আমি মানুহ বচাব পৰা নাই কিন্তু আমাৰ অসমত যদি হয় তেতিয়া আমাৰ অসমৰ যি দুখীয়া মানুহ তেওঁলোকে বচাব নোৱাৰিবই কাৰণ গতিকে সেইটোৰ পৰা আমি সজাগ হ'ব হ'ল আজি যদি সজাগ নহওঁ আমাৰ অহা এটা ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব আৰু তাৰ ওপৰতে এটা মই লিখি আনিছোঁ সেই লেখাটো আমি পাঠ কৰি দিছোঁ। সজাগতা অভিযান তাৰিখ 30/3/20 সন্মানীয় ৰাইজ আমি সকলোৱে জানো যে যোৱা কিছুদিন ধৰি আমাৰ সমগ্ৰ বিশ্বতে কৰোণা নামৰ এটি বীজাণু অতি বেয়াকৈ মানুহ জাতিটোক মৃত্যুমুখলৈ লৈ আহিছে। এই বেমাৰটোৰ বিষয়ে আমি জানো যদিও আজি পৰ্যন্ত 100% সজাগ হ'ব পৰা নাই গতিকে আমি সজাগ হোৱাৰ সময় আহি পালে। ভাৰত চৰকাৰৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে যে 21টা দিন যদি আমি ঘৰৰ ভিতৰত থাকি সজাগ নহওঁ তেন্তে আমি এটা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। গতিকে আহক আমি আজি প্ৰতিজ্ঞাবদ্ধ হওঁ যে আমি 21টা দিন অথবা আৰু যিমান দিন পাৰোঁ ঘৰৰ ভিতৰত থাকিম অতি জৰুৰী হ'লেহে ঘৰৰ বাহিৰলৈ যাম সামাজিক দূৰত্ব বজাই ৰাখিম ভালদৰে চাবোনেৰে হাত পৰিষ্কাৰ কৰি ৰাখিম। আমাৰ আজি সংকল্পই আমাৰ ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত হ'ব। আজি যদি আমি হাতটো ধুই ভিতৰলৈ সোমোৱা সৰু ল'ৰা এজনে দেখিলে সি ফূৰ্তিতে হাতটো ধুব কিন্তু সি বুজি নাপায় যে হাতটো কিয় ধুব লাগে। সি যদি ফূৰ্তিতে হাতটো ধুৱে সেইটো ধূলি বালি খেলি থকা ল'ৰা যদি সি যদি ফূৰ্তিতে হাতটো ধুই ভিতৰলৈ সোমায় তাৰ কাৰণে ভাল তাৰ নিজৰ পৰিষ্কাৰটো বজাই ৰাখিলে। গতিকে আমিয়ে সৰুখিনিক দেখাব লাগিব যে কেনেধৰণে চাফ চিকুণতা মানি চলিব লাগিব। গতিকে ইয়াৰ ওপৰত এটা চহী কৰি দিব লাগে।